হেই বন্ধুসকল, আৰু এয়া আমি গছ ৰুই আছো। এই তাত গছ ৰুই দিম। হেই বন্ধুসকল, ওয়েলকাম টু মাই চেনেল মজ ব্লগ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। বন্ধুসকল, মানে বৰষুণ দিছে, বহুত বৰষুণ দিছে বাহিৰত। তো মই এতিয়া বাহিৰততো মস্ত বৰষুণ দিছে। আহক আপোনালোকক বাহিৰত বৰষুণ দিছে দেখাই আছোঁ, কিমান ধাৰাসাৰ বৰষুণ। চাওক কি ধাৰাসাৰ বৰষুণ দিছে। মজা লাগিছে। বৰষুণ দি গান মনত আহি গৈছে। বৰষুণ বৰষুণ লাগে গা দুখনত। মজা বৰষুণ। গা ধুলে ভাল লাগিব, কিন্তু জ্বৰ আহিব, নহ'লে জ্বৰ আহিলে কৰোণা হৈ যাব, বহুত মুস্কিল। বন্ধুসকল চালে কিমান বৰষুণ দিছে। তো বাহিৰততো এতিয়া ওলাব নোৱাৰিম। ৰ'ব অলপ পিছত বাহিৰত ওলাই ফ্ৰেছ হৈ ল'ম, হৈ তাৰপিছত আপোনালোকক আৰু কিবা কিবি দেখাই দিম। তো ৰ'ব, মই এতিয়া ফ্ৰেছ হৈ আহিলোঁ, তাৰপিছত আপোনালোকক লৈ যাম। তো বন্ধুসকল ফ্ৰেছ হৈ আহিলোঁ। তো এতিয়া মোৰ লগাবলগীয়া বস্তুবিলাক অলপ লগাই লওঁ, তাৰপিছত যাম বাহিৰত আমি। তো বন্ধুসকল মই ফ্ৰেছ হৈ ল'লোঁ। তো এতিয়া মই চাহ খাম। চাহ খাই তাৰপিছত আপোনালোকক বাহিৰত লৈ যাম আৰু কিবা কিবি খাম আৰু দেখাই দিম। তো বলক, এতিয়া মোক মায়ে চাহ দিব, মই এতিয়া চাহ খাই লওঁ। তো বন্ধুসকল মায়ে মোক চাহ দিল। এয়া চাহ আছে ইয়াতে, আৰু ৰুটি দিছে আৰু বিস্কুট দিছে। তো এইবিলাক দি জলদি খাই লওঁ, খাই কিনে তাৰপিছত যাম। চাহ খাই ল'লোঁ। তো এতিয়া বলকচোন অলপ বাহিৰত যাওঁ। বাহিৰতো কি হৈ আছে অলপ চাই আহোঁ, বলক। চাওক কি কাদো হৈ গৈছে বাহিৰত, মানে একদম বহুত পানী হৈ গৈছে। আৰু আকাশটো চাওক কি ধুনীয়া, মানে আৰু বৰষুণ আহিব। চাওক এয়া পানী পানী পানী, গা ধুম ইয়াতে। আৰু এয়া হৈছে আমাৰ পুখুৰীত মানে বহুত মাছ এৰি দিম, আৰু যেতিয়া ফুল পানী হ'ব গা ধুম। আৰু এই তাত মানে আমাৰ খেতি কৰিছে। তো খেতি কৰা নাই, কৰিব এতিয়া, ধানৰ খেতি কৰিব। তো এই কি বিচন ৰুই দিছে। আৰু এই তাত মানে কি হয়, যেতিয়া বহুত পানী আহিলে মানে যিসকল মানুহ খেতি কৰে সিহঁতৰ মনবিলাক বহুত ভাল লাগে, মানে খেতিটো এইবাৰ বহুত ভাল হ'ব এনেকুৱা। আৰু এয়া আমাৰ খেতি, তাত আমি ইয়াতে মানে ধান কাঢ়িম। আৰু এই তাত আমাৰ বিচন ৰুই দিছে। চাওক বিচন হৈছে, ইমান ডাঙৰ হোৱা নাই, অলপ মানে সৰু হৈ আছে। তো মজা হ'ব। আমি সৰুৱে আছে, ইমান ডাঙৰ হোৱা নাই, হৈ যাব একমাহমান পিছত। আৰু বহুত ভাল লাগে, এয়া গোটেই খেতি কৰিব। আৰু বন্ধুসকল, আৰু এই তাত পাত ৰুই দিছে আমাৰে ঘৰত, আৰু পাত ৰুই দিছে এয়া। আৰু আমাৰ সেইটো চাইডত যে ঘিৰাটো দেখা পাই আছে, আৰু সেই তাত নীলা ইয়াৰ পৰাই যিমান মাটি আছে এইবিলাক গোটেই মাটি আমাৰে হয়। আৰু এয়া পাত গছ, পাত একচুৱেলি পাত কি হয়, মানে পাত দিয়ে। চাওক যিবিলাক পাতৰ দ্বাৰা আমি মানে পাতৰ কাপোৰ পিন্ধো নেকি, মনত নাই মোৰ, মানে পাত দিয়ে আৰু কিবা কিবি ৰছী টচি বনাই। এয়া চাওক এইবিলাক হৈছে পাত গছ। চাওক চালে আপোনালোকে পাতটো। তো মানে কি, আমাৰ গাঁৱত একচুৱেলি নেচাৰেল হয়তো। তো গাঁৱত মানে দিছ ইজ এ ভেৰি বিউটিফুল গাঁও। মানে গাঁৱত চাওক না, গাঁৱত কিমান ধুনীয়া, কিমান গছ গছনি আছে, অক্সিজেনৰ অভাৱে নাই গাঁৱত। আৰু খেতিও চালে আপোনালোকে। আৰু এইটো হৈছে আমাৰ জলফৈ গছ। জলফৈ না আপোনালোকে কিবা কয় মই নাজানো। তো এয়া জংঘলৰ ভিতৰত যাই আছোঁ। গাঁৱত চাওক না, গাঁৱত মস্তি গাঁৱত, দিছ ইজ এ গাঁও। আৰু এয়া বাঁহৰ খেতি নহয়, আৰু বাঁহ ৰুই দিছোঁ, ঘৰৰ কাম চাম কৰিব লাগে। তো বলক, আৰু এতিয়া আম খাম। আমি আম খাম আৰু কিবা কিবি খাম, মস্তি হ'ব। তো বলক, আম এয়া আমাৰ আম গছ, এয়া আম। আৰু চাওক না, গছৰ পৰা মাত্ৰ পাৰি লৈ আহি যিটো আম, এইটো খোৱাত যিটো মস্তি আৰু যিটো টেষ্টি না, চাওক। দিছ ইজ এ মেংগো, ভেৰি ভেৰি টেষ্টি। চাওক না, ভিতৰত একদম वाओ। चाक ना अंदर कितना टेस्टी आम।
আৰু চাওক গুটিটো চাওক কিমান মস্তি গুটি। তো আম খোৱা শেষ হ'ল আৰু এতিয়া গুটিটো পেলাই দিওঁ। তো হাত চাত ধুই আৰু অমিতা খাম। অমিতা খাম, মুখ চুখ ধুই ল'লোঁ, এতিয়া অমিতা খাম। আৰু অমিতা গছৰ পৰা ল'লোঁ এইটো, আৰু অমিতা খাই এইটো টেষ্টি হয় বহুত। বহুত মিঠা হয় অমিতাটো। তো অমিতা খাই দিলোঁ শেষ। তো বলক আৰু তো বন্ধুসকল গোটেই বস্তু খাই দিলোঁ। আৰু এতিয়া মানে আজি যিহেতু 5 জুন মানে পৰিৱেশ দিৱস, তো আমাক গছ ৰুই দিম আমি। তো মোৰ লগত মোৰ দাদা আছে। তো দাদা আহক, আমি এতিয়া গছ ৰুই দিম। তো বলক পৰিৱেশ দিব, আপোনালোকেও ৰুই আছে আৰু এয়া আহিছে। তো বলক এতিয়া আমি গছ ৰুই দিম, আপোনালোকেও ৰুব। মানে যিহেতু আমাৰ অক্সিজেনৰ অভাৱ নহ'লেও আমি গাছ ৰুব লাগিব। আমি এইটো আগৰ পৰা জানিলে আমাৰ ভাল। চাওক আজি কৰোণাৰ কাৰণে কি হৈছে, আমাৰ অক্সিজেনৰ অভাৱ হৈ আছে। চাওক আমি এইটো আগৰ পৰাই জানি ল'ম যে এদিন অক্সিজেনৰ অভাৱ হ'লে হ'ব, নহ'লে নাই, কিন্তু আমি গছ ৰুইয়ে থাকিম। তো বন্ধুসকল আহক আমি এতিয়া গছ ৰুম। সেই বন্ধুসকল এয়া মোৰ দাদা কৰ ৰৈ আছে, মানে আমিতো ঘৰুৱা ভাষাত কোদাল কয় এইটোক, আপোনালোকে কিবা কয় কমেণ্ট কৰি দিবচোন। তো বলক আৰু আমি এয়া আমাৰ পিছফালে কিমান গছ আছে অলৰেডি, কিন্তু আমি আৰু গছ ৰুই দিম। তো বলক। আৰু বন্ধুসকল এয়া কদম গছৰ পুলি, 2টা পুলি লৈছোঁ আৰু সেই তাত গাড়ী মানে ৰুই দিম। তো ৰুই দিম কদম ভাই। সেই বন্ধুসকল আৰু এয়া আমি গছ ৰুই আছোঁ, এই তাত গছ ৰুই দিম। তো গছ আমি ৰুই আছোঁ। তো বন্ধুসকল প্লিজ আপোনালোকে এনেকুৱাকৈ গছ ৰুই দিব। আৰু ইয়াতে অলপ গৰুৰ গোবৰ দিম, মস্তি সাৰ হৈ যাব। তো বন্ধুসকল মই এইটো গছ ৰুই দিলোঁ, আৰু এটা ৰুই দিব মোৰ দাদা। তো আহক। আৰু এয়া মোৰ দাদা গছ ৰুই আছে। হেল্ল' বন্ধুসকল, পৰিৱেশ দিৱস উপলক্ষে আপোনালোকেও এজোপাকৈ গছ ৰুব। থেংক ইউ। মানে বাৰিষা কাল, তো বাৰিষা কালত মানে গছ ৰুই দিলে একো মানে প্ৰব্লেম নাই, পানী দিব নালাগে। মানে বাৰিষা কাল পানী আহি যাব, একদম গছ একদম ঝাকাছ হৈ যাব। তো আমি দুয়োজনে এই পৰিৱেশ দিৱস উপলক্ষে গছ ৰুই দিলোঁ। তো আপোনালোকেও ৰুব। তো বন্ধুসকল, তো থেংক ইউ। তো বন্ধুসকল প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। বাই বাই বন্ধুসকল।